নমস্কাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ সৈতে আজিৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ' আৰম্ভ কৰাৰ প্ৰথমে জনাওঁ যে আজি জনপ্ৰিয় অভিনেতা তথা প্ৰয়াত কিশোৰদাসৰ আজি জন্মদিন। প্ৰয়াত কিশোৰদাস য'তেই আছে কুশলে থাকক। বন্ধু বান্ধৱীসকল, যুৱ অভিনেতা প্ৰয়াত কিশোৰদাসৰ আত্মাৰ সদগতিৰ বাবে কমেণ্টত এবাৰ জন্মদিনৰ শুভেচ্ছা জনাওক। লগতে জনাওঁ যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰয়াত তৰুণগগৈ ডাঙৰীয়া দেৱৰ আজি দ্বিতীয়টো মৃত্যুবাৰ্ষিকী। অসমৰ এই যুৱকজনে অসমীয়া 42খন ছবিৰ নামেৰে এটি গীত গায় আৰু যিটো গীতত ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছ গঢ়িবলৈ সক্ষম হৈছে। আৰু সেই গীতটি শুনিবলৈ ঠিক এনেধৰণৰ। কদম তলে কৃষ্ণ নাচে চলিছে হলত, হৃদয়ৰ আৰে আৰে জোন জ্বলে কপালত, যৌৱনে আমনি কৰে ভাগ্যৰে মনত, মৰম দিবা কাক মৰম নদীৰ গাভৰু ঘাটত, হিয়া দিয়া নিয়া কইনা মোৰ ধুনীয়া, দিন বন্ধুৰ লগত মাঘত মামনিৰ বিয়া। বন্ধু বান্ধৱীসকল, ভিডিঅ'ৰ শেষত জনাওঁ যে আজি বিশিষ্ট কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ইমৰানশ্বাহৰ 90 সংখ্যক উপজা দিন।